কাৰ্ডম নমস্কাৰ সমূহ নৰ্থ ইষ্ট কাৰ্বি লাইভ দৰ্শকসকলক স্বাগতম জনাইছোঁ আজি বিশেষ অনুষ্ঠানত অতিথি হিচাপে মোৰ সৈতে আছে ৰাজ লক্ষ্মী বৰা কাৰ্বি আংলঙৰ জনপ্ৰিয় কণ্ঠশিল্পী আৰু নামে যাৰ পৰিচয় আচলতে বাইদেউৰ মুখখন দেখিলেই সকলো কাৰ্বি আংলঙৰ ৰাইজেই চিনি পায় চিনাকি কৰাৰ কোনো প্ৰয়োজন নাই বুলি মই অনুভৱ কৰিছোঁ আপোনাক স্বাগতম জনাইছোঁ NE কাৰ্বি লাইভলৈ খুব ভাল লাগিছে আচলতে বহুত দিন ধৰি মই বাট চাই আছিলোঁ ৰাজ লক্ষ্মী বৰাক এনেকৈ এদিন কথা পাতিবলৈ আচলতে যুৱ প্ৰজন্মৰ অনুপ্ৰেৰণা বুলি ক'ব লাগিব আপুনি বিশেষকৈ সংগীত জগতত হয়নে নাই তাৰপিছত আপুনি ইমান ধুনীয়াকৈ কাৰ্বি গান আপুনি পৰিৱেশন কৰে বা আপুনি কাৰ্বি গান গাই আছে হিন্দীও ঠিক তেনেদৰে সমান্তৰালভাৱে হিন্দী গীতো আপুনি গাই আছে আৰু কাৰ্বি আংলঙৰ যিমান নৱপ্ৰজন্ম বা সংগীত জগতৰ লগত জড়িত যিসকল যুৱক যুৱতী বা ব্যক্তিসকল সকলোৱে আপোনাক চিনি পায় আৰু আপোনাৰ খুব ভাল নাম আছে আৰু কাৰ্বি সমাজে আচলতে আপোনাক খুব ধুনীয়াকৈ বা খুব আপোনাক মৰমেৰে আপোনাক আঁকোৱালি লৈছে বুলি মই অনুমান কৰিছোঁ মানে ছ'চিয়েল মিডিয়াত চাইছোঁ প্ৰথমতে মই আপোনাক এই সকলো কথা পাতিম আজি আচলতে আপুনি কাৰ্বি আংলঙৰ বিষয়ে যদি আমি কথা পাতোঁ সংগীত জগতত আচলতে আমাৰ মানুহে কয় ভৱিষ্যত নাই একো এনেকৈও কোৱা মানুহ আছে যে সংগীত জগতত আচলতে যুৱ প্ৰজন্মবিলাকে আগবাঢ়িব নালাগে কোনো ধৰণৰ ভৱিষ্যত নাই সেই কথাটো কয় কিন্তু সেই কথাটো আমি কথা পাতিম তাৰপিছতে আপোনাৰ লগত কথা পাতিম যে কাৰ্বি আংলঙত আচলতে কাৰ্বি আংলঙৰ বাহিৰৰ যি জিলাকেইখন আমাৰ কাৰ্বি আংলঙত আহিবলৈ আচলতে ভয় কৰে আচলতে ইয়াত আহিবলৈ কিবা ভয় কৰিবলগীয়া আছে নেকি অনা কাৰ্বি হিচাপে আপোনাৰ অনুভৱ কেনে সেই কথাখিনি মই জানিবলৈ চেষ্টা কৰিম প্ৰথমতে মই আপোনাৰ চমুকৈ আপোনাৰ পৰিচয় আপোনাৰ জন্মস্থান ক'ত আপোনাৰ বিয়া কেতিয়া হৈছিলে ক'ত হৈছে অলপ ক'ব নেকি আপোনাৰ বিষয়ে নিশ্চয় ক'ম একচুৱেলি মই অৰিজিনেলি যোৰহাটৰ হয় আৰু যোৰহাটৰ ছোৱালী মই তাতে বৰ্ণ এণ্ড বটম মোৰ যোৰহাটতে হৈছে স্কুলিং কলেজ যোৰহাটতে হৈছে চব তাৰপিছত বিয়াও মোৰ একচুৱেলি যোৰহাটতে হৈছে হাজবেণ্ডৰ ঘৰ যোৰহাটতে আছিলে কিন্তু মানে কৰ্মসূত্ৰে তেওঁ ডিফু গভৰ্ণমেণ্ট কলেজত জব কৰিছিলে ফিজিক্সৰ আছিলে তেওঁৰ লেকচাৰ তো সেইকাৰণে আমি ডিফু শ্বিফ্ট হ'লোঁ বিয়াৰ পিছত তো ডিফুতে থকা হ'ল কিমান চনত আমি কেতিয়া হ'লোঁ 2005 শ্বিফ্ট হৈছোঁ নেকি এনেকুৱা মানে বহুত যেতিয়া ডিফুৰে আৰু মই এতিয়া ডিফুৰে আৰু এতিয়া ডিফুৰে আৰু তাৰপিছত ৰিচেণ্টলি এতিয়া 2021 মানে ডিউৰিং লকডাউন তেখেতে গভ মডেল কলেজ ডে-8ত প্ৰিন্সিপাল জইন কৰিলে প্ৰমোশ্যন হৈছে কংগ্ৰেচুলেশ্যন থেংক ইউ তো তেখেত ডে-8লৈ শ্বিফ্ট হ'ল আমি ডিফুতে আমিও ডে-8ৰো শ্বিফ্ট হোৱা নিচিনাই তাতো ইয়াতো ডিফু ডে-8 কৰি থকা হয় আৰু এতিয়া মানে ডিফুটো এৰিব নোৱাৰোঁ কোনো কাৰণত তো এনেকুৱা হৈ আছে আৰু এতিয়া যদি আপোনাৰ পৰিয়ালৰ বিষয়ে কোনোবাই নাজানে দেখিলেতো আপোনাক মানে বিয়া পতা যেন নালাগে তথাপিও পৰিয়ালৰ বিষয়ে অলপ ক'ব নেকি মানে মোৰ নিজৰ ফেমিলি মোৰ হাজবেণ্ড আছে মোৰ এজনী ছোৱালী আছে আমি তিনিজন বাকী মোৰ মা ঘৰত মোৰ মা দেউতা মোৰ ভণ্টি বিয়া হৈ গৈছে আৰু মোৰ হাজবেণ্ডৰ ঘৰত মোৰ হাজবেণ্ড তেখেতৰ ভাইটি তেখেতৰ ভণ্টি আছিলে ভনীয়েকৰ বিয়া হৈ গ'ল আৰু এতিয়া হাজবেণ্ডৰ মা দেউতা মানে মোৰ মাদাৰ ইন ল ফাদাৰ ইন ল আৰু মোৰ হাজবেণ্ডৰ ভাইটি আছে ব্ৰাদাৰ ইন ল আছে তেখেতৰ পৰিয়াল আছে তেওঁৰ ৱাইফ আৰু তেখেতৰ বাচ্ছা এটা আছে ছোৱালীজনী কোন ক্লাছত পঢ়ি আছে মোৰ ছোৱালী এবাৰ ক্লাছ 11 কিন্তু নালাগে ক্লাছ মানে একাদশ শ্ৰেণীৰ ছাত্ৰীৰ মানে মাতৃ হিচাপে আপোনাক নালাগে দেখিবলৈ বাৰু যি নহওক ভাল লাগিছে প্ৰথমতে মই আপোনাৰ সংগীত জগতত আপোনাৰ কেনেকৈ আপুনি আহিলে বা কেনেকুৱা পাইছে সেই কথাখিনি মই জানিবলৈ চেষ্টা কৰিম আপুনি কেতিয়াৰ পৰা আপুনি সংগীত জগতত ভৰি দিছে একচুৱেলি মিউজিকটো স্কুলিঙৰ পৰা আছিলে ক্লাছ 5-6ৰ মানে সৰুৰ পৰাই গানৰ লগত জড়িত সংগীতৰ লগত তেতিয়াৰ পৰা শিকিছোঁ গাইছোঁ এনেকুৱা আৰু তাৰপিছত যেতিয়া ডিফু আহিলোঁ তো ডিফুটো মানে ভাবিলোঁ যে ইয়াত কৰা হওক মিউজিক তাৰপিছত হাজবেণ্ডেও তেখেতেও ইনচিষ্ট কৰিলে যে কিবা তুমি ফ'ক মিউজিকৰ ওপৰত বেছি গুৰুত্ব দিয়া এনেইতো মই ইণ্ডিয়ান ক্লাছিকেলেই শিকিছিলোঁ আগৰ পৰা তাৰপিছত ইয়াত অহাৰ পিছত আৰু মই সত্ৰীয়া মহাসভাৰ আণ্ডাৰত বৰগীতৰো কিবা বিষাদ লোৱা আছে তাৰপিছতে কিন্তু তেওঁ মোক ক'লে যে তেওঁ ফ'ক বেছি ভাল পায় তাৰপিছত যেতিয়া আমি ইয়াত আছোঁ যেতিয়া ক'লে আমি যেতিয়া কাৰ্বি আংলঙত আছোঁৱে তেতিয়াহ'লে তুমি কাৰ্বি লগত জড়িত কাৰ্বি ফ'ক মিউজিক কৰা কাৰ্বি মানে কৰা আৰু এনেকৈ ক'লে কাৰ্বি কালচাৰৰ লগত জড়িত তেনেকুৱা কাম কৰা
বাকী অন্য ধৰণৰ গানবোৰতো চবেই গাই থাকে মডাৰ্ণ চং কিবা কি সেইবোৰতো চবেই গাই আছে অলপ বেলেগ কিবা এটা কৰা আৰু আমি যেতিয়া কাৰ্বি আংলঙত আছোঁ ইয়াৰ কালচাৰ ষ্টাডি কৰা কাৰ্বি ইমান মানে লোকগীত আছে ইমান ফ'ক চংছ আছে সেইবিলাক গোৱাচোন কিছুমান কিজনী কাৰ্বি নিজে কাৰ্বি মানুহেও গোৱা নাই তেনেকুৱাবোৰ গাবলৈ চেষ্টা কৰা কিবা এটা বেলেগ কৰা আৰু মানে কৈছে আমি যেতিয়া ইয়াত আছোঁ কিবা এটাতো বেলেগ কৰোঁ আমি পিছত ইয়াত থাকিলেও নাথাকিলেও অন্ততঃ গানটোতো থাকি যাব তো গাইছিলোঁ মই এইটো কাৰ্বি গান তাৰপিছত তেনেকৈ কৰি পেলাই ষ্টাৰ্ট কৰিলোঁ মোৰ ফাৰ্ষ্ট চংটো আছিলে হাইমুটো একচুৱেলি হাইমুটো এটা ৰিয়েল কাহিনী হয় লাভ ষ্টৰিয়ে হয় ন হাইমু আৰু কিবা আছিলে লং টেৰন তো সেইটো গান মোৰ প্ৰথম কাৰ্বি গান আছিলে সেইটো কাথাৰ চন্দায়ে টিউন দিছিলে আৰু মন্দৰ টেৰন তেখেত প্ৰফেচৰ হয় মন্দৰ টেৰন ছাৰে গানটো লিখিছিলে আৰু গানটো মিউজিক আছিলে ডেনিয়েলিংটিটো ঢুকাইছে লাষ্ট ইয়েৰ তো ডেনিয়েলে মিউজিক কৰিছিলে সেইটো মোৰ ফাৰ্ষ্ট গান আছিলে তাৰপিছত গানটো কিন্তু মই গালোঁ গানটো ৰিলিজ হ'ল ইউথ ফেষ্টিভেলত আমি ৰিলিজ কৰিছিলোঁ গানটো খুবেই ভাল আছিলে আৰু চবেই ইমানেই বেছি মোক চবেই কিবা মানে ছাপোৰ্ট কৰিছে আৰু চবেই ইমান আঁকোৱালি মই ভবা নাছিলোঁ যে মই ইমান বেছি ছাপোৰ্ট পাম আৰু এটা কথা মই সদায় ক'ব লাগিব মানে বিগিনিং আৰু যেতিয়াৰ পৰা মই কাৰ্বি আংলঙত মোৰ মিউজিকেল জাৰ্ণি ষ্টাৰ্ট কৰিলোঁ ফ্ৰম দ্য বিগিনিং কিন্তু কাৰ্বিসকলে বা এণ্টায়াৰ কাৰ্বি আংলঙৰ মানুহে মোক ইমানেই ছাপোৰ্ট কৰিছে এতিয়ালৈকে ইমানেই মানে তেওঁলোকে মোক মৰম দিছে আৰু মোৰ গানবিলাকক ইমানেই ছাপোৰ্ট কৰিলে সেইকাৰণে কিজানি মই আজি ইমানখিনি কৰিব পাৰিলোঁ নহ'লেতো চাগে নোৱাৰিলোঁ হয় কৰিবলৈ তো এণ্টায়াৰ কাৰ্বি আংলঙৰ মানুহক মই থেংক ইউ ক'ব বিচাৰিম আপোনালোকৰ চেনেলৰ ফালৰ পৰা থেংক ইউ ছ' মাছ মোক ইমান মৰম দিয়াৰ বাবে তেনেকৈ জাৰ্ণি ষ্টাৰ্ট হ'ল আৰু তো হাইমু হ'ল তাৰপিছত ডিমাচাও আমি এটা কৰিছিলোঁ ডিমাচা সেইটো ডেনিয়েলে কৰিছিলে আৰু মানে ডেনিয়েলে মোৰ মিউজিকেল জাৰ্ণি সিয়ে কিবা আছিলে সিয়ে যিমানবোৰ গান সি ক'ব পাৰি আৰু যিমানবিলাক গান কৰিলোঁ এতিয়ালৈকে চবৰে মিউজিক ডেনিয়েলে সদায় কৰিছিলে চব তাৰ লগতে ডিছকাছ কৰোঁ মই এইটো কি কৰোঁ কি নকৰোঁ আৰু মেইনলি কাৰ্বি আংলঙৰ ফ'ক ফিউজনটো ডেনিয়েলে কৰিছিলে বেলেগটো নাছিলে তো সিয়ে জাম্বিলি বেণ্ডটোৱে ওৱান এণ্ড অনলি আছিলে ন ফ'ক ফিউজন বেণ্ড সিয়ে কৰিছিলে তো গতিকে মোক সি বহুত হেল্প কৰিছিলে কিন্তু লাষ্টলি সি ঢুকোৱাৰ পিছত তাক ট্ৰিবিউট কৰিবৰ কাৰণে হাইমু গানটো আমি সেইটো নিজে কৰিছিলোঁ মই আৰু মোৰ বেণ্ড মেম্বাৰ্ছ আমি মিলি পেলাই মিউজিক এৰেঞ্জ কৰিলোঁ তাৰপিছতে হাইমুটো বঙাই আলুনটো আমি কৰিলোঁ লাষ্ট ইয়েৰ তাক ট্ৰিবিউট কৰিছিলোঁ ডেনিয়েলক বঙাই আলুনটো সেইটো মানুহে খুবেই ভাল পালে সেইটো গানো প্ৰথম আপোনাৰ কাৰ্বি লোকগীত গাবলৈ আপোনাৰ কিবা অসুবিধা হৈছিলে নেকি আপুনি অনা কাৰ্বি হিচাপে আচলতে ভাষাৰ যেতিয়া নেকি প্ৰনাউন্সিয়েশ্যনৰ কথাহে নহয় জানো কিবা অসুবিধা হৈছে নেকি বা কেনেকুৱা লাগিছিলে আচলতে কাম কৰিবলৈ মোৰ খুব বেছি ইণ্টাৰেষ্টিং লাগে আৰু এটা কথা কি হয় মই যেতিয়া বেলেগৰ কালচাৰ এটা এডপ্ট কৰিবলৈ যাওঁ তো মানে খুব ভালকৈ কৰিব বিচাৰোঁ আৰু বেছিকেলি মই গুৰুত্ব দিওঁ মানে প্ৰনাউন্সিয়েশ্যনটো যদি মই কাৰ্বি গান গাবলৈ লৈছোঁ এতিয়া যদি প্ৰনাউন্সিয়েশ্যনটো মোৰ বেয়া হয় তো ডেফিনেটলি চবৰে এইটো ইমান শব্দটো বেয়াকৈ গালে অলপ ভাল হোৱাতে ভালে এনেকুৱা যাতে মানুহৰ মানে ফিলটো নাহওক তেতিয়া তেওঁলোকে মানে ফিল কৰক যাতে এই কাৰ্বিয়ে নেকি কাৰ্বি ছোৱালীয়ে নেকি এনেকুৱা যাতে ফিল হওক তো সেইকাৰণে এটলিষ্ট মই 15 days 20 days মানে যিমান টাইম লগক মই প্ৰনাউন্সিয়েশ্যনতহে বেছি টাইম লওঁ আৰু যেতিয়া মই বেলেগ লেংগুৱেজৰ গান গাওঁ বিশেষকৈ কাৰ্বি গান গালে কেতিয়াবা মই 20 days টাইম লওঁ যাতে পুৰা প্ৰনাউন্সিয়েশ্যন এনেকুৱা হওক যাতে মানুহে ধৰিব নোৱাৰক যে কাৰ্বিয়ে গাইছে নে নন কাৰ্বিয়ে গাইছে তো চবক সুধোঁ আৰু শুনা হৈছেনে মোৰ পাৰফেক্ট হৈছেনে ৰাতিও ফোন কৰি মানে গান শুনা আৰু চবক মোৰ পাৰফেক্ট হৈছেনে যেতিয়া চবেই কয় এতিয়া গম নাপায় তেতিয়াতো কাৰ্বিয়ে লাগিছে তেতিয়াহে ৰেকৰ্ডিং ফাইনেল কৰোঁ আৰু কাৰ্বি লেংগুৱেজটো খুব ধুনীয়া লেংগুৱেজ ন সেইটো এটা তো ভালেই লাগে যদি আমি এইখিনিতে আমি উল্লেখ কৰিব লাগিব আচলতে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আচলতে কাৰ্বি গান বহুতে গাইছে মই আচলতে আজি এইটো মঞ্চত মই নামটো উল্লেখ কৰিব বিচৰা নাই কিন্তু তেওঁলোকৰ গানবোৰ কি হয় আচলতে খুব আমি তেওঁলোকক শলাগ জনাওঁ তেওঁলোকে কাৰ্বি গীত গোৱাৰ কাৰণে কিন্তু কথাটো হৈছে প্ৰনাউন্সিয়েশ্যনৰ কাৰণে আচলতে ৰাইজে যিমান মানে আদৰিব লাগে সেইটো প্ৰনাউন্সিয়েশ্যনটো ভালকৈ নোহোৱাৰ কাৰণে আপুনি কোৱাৰ ধৰণে আচলতে ৰাইজে যেতিয়া নিজৰ এটা ভাষা ভাল যদি প্ৰনাউন্সিয়েশ্যন যদি মানে শুদ্ধ নহয় বা ভাল নহয় তেতিয়া আন্তৰিকতাৰে আঁকোৱালি ল'বৰ কাৰণে কিবা আক্ষেপ থাকে নেকি কিন্তু চাইছোঁ যে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কেইগৰাকীয়ে গোৱা গীতটোক যেনেকৈ আঁকোৱালি লৈছে তাৰ 3 গুণ 4 গুণ কিন্তু আপোনাৰ গানবোৰ কিন্তু আঁকোৱালি লোৱা আমি চাইছোঁ কিহৰ কাৰণে এতিয়া প্ৰনাউন্সিয়েশ্যনৰ কথা যদি কওঁ বা এতিয়া লোকগীত আচলতে কাৰ্বি
শিল্পীৰ ভিতৰতো বহুত কম আছে হয় 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 বহুত কম হোৱাৰ কাৰণে আচলতে খুব কম মানুহে গাইছে তাৰ কাৰণে খুব বেছিকৈ আপোনাক আঁকোৱালি লৈছে আৰু অনা কাৰ্বি হিচাপে আপুনি কাৰ্বি গীত গাইছে লোকগীত সেইটো আৰু ইমান ধুনীয়াকৈ মানে প্ৰনাউন্সিয়েশ্যন কৰিছে ন সেইটোৰ কাৰণে ট্ৰাই কৰোঁ আৰু যে বস্তুটো একদম পাৰফেক্ট হওক আৰু প্ৰথম আপোনাৰ হাই ই লংটো অলপ মই গানটো শুনিব বিচাৰিছোঁ আচলতে এনি কাৰ্বি লাইভ দৰ্শকসকলৰ আচলতে শুনিব বিচাৰিব আপোনাৰ সেই গীতটো যিটো গীতেৰে আপুনি আপোনাৰ যাত্ৰা কৰিছিলে মোৰ ফাৰ্ষ্ট চংটো ন হয় হয় গাব লাগিব মানে এতিয়া অলপ গাই দিয়ক ঠিক আছে অলপ জাষ্ট অকণমান গাই দিম আৰু ন হে hai muwe jang pen long te ron kron jang pirthe ha chite kang pen lo charvi ke wang eha chaha eha chaha eha chaha hai muwe jang pen long te ron kron jang pirthe ha chite kang pen lo charvi ke wang eha chaha eha chaha eha chaha ধন্যবাদ খুব সুন্দৰ আচলতে মানে সুৰটো আচলতে হাৰ্ট টাচিং মানে হৃদয় চুই যোৱা মানে সুৰ আৰু যিটো লিৰিক্স তাৰমানে সেইটো লিৰিক্সটো খুব ভাল আচলতে মানে হাৰ্ট টাচিং হয় আচলতে হাই লংটেৰন বুলি ক'লে সকলোৱে নামৰ লগতে যিহেতু নেকি এটা ট্ৰেজেডি মানে লাভ ষ্টৰী বুলি ক'লে কাৰ্বিসকলৰ মূল মানে চিম্বলিক বুলি ক'ব লাগিব হাই লঙৰ আমি কথা উল্লেখ কৰিবই লাগিব এইটোতো ৰিয়েল ষ্টৰী হয় ন ৰিয়েল ষ্টৰী হয় সেইটো ধন্যবাদ জনাইছোঁ আচলতে তাৰপিছত আপুনি বংগৈ আলুন গাইছে তাৰপিছত আপোনাৰ চাইছোঁ আমি ইংলৰ কাৰ্বি মই কিবা কৰিলোঁ ৱাকলুঙৰ ইংলৰ কাৰ্বি আছিলে ইংলৰ কাৰ্বিটো কিবা কৰিলোঁ আমি আকৌ নতুনকৈ গালোঁ ৰিমেক কৰিলোঁ ৰিমিক্স কৰিছে নেকি মানে মিউজিকটো ছেইমেই আছে হ'লেও আকৌ ডেনিয়েলৰ লগত মই ডিছকাছ কৰি পেলাই আমি ক'লোঁ যে সেইটো এটা কাম কৰোঁ আমি আকৌ ইংলৰ কাৰ্বিটো কৰোঁ সেইটোতো ৱাকলুঙে গাইছিলে আইঅ' ইংলৰ কাৰ্বি বহুত টান হ'লেও মোক ৱাকলুঙে শিকাইছিলে মই ৱাকলুঙৰ পৰাও শিকিছিলোঁ ইংলৰ কাৰ্বি তাৰপিছত আমি আকৌ নতুনকৈ কৰিলোঁ ইংলৰ কাৰ্বি আৰু সেইটো চাগে ফিমেল ভাৰ্চন ফাৰ্ষ্ট ময়ে গাইছোঁ আৰু কাৰ্বি নন কাৰ্বি কোনো এতিয়ালৈকে গোৱা নাই ইংলৰ কাৰ্বিটো ত' সেইটো চবেই বহুত ভাল পালে মই ইংলৰ কাৰ্বিটো মই লিৰিক্সে পাহৰি গ'লোঁ Inglonga karbine tum rindi kimma longalum longchara lang me ki jun ni ok ni pran me ni tum hirdilam lun kana mum kache than pen kachi mum lun pen lamang kongang kongki tuk kata pi armum wanglo de wanglo wang silang jengron lo Wanglo de wanglo wang sinang jengron lo খুব ধুনীয়া হৈছে ভাল হৈছে আচলতে আপোনাৰ প্ৰতিটো গানতে তাৰ মানে সোৱাদটো মানে গানৰ সোৱাদ বেলেগ বেলেগ আচলতে মানুহে এটা মানে কিছুমান এনেকুৱা শিল্পী থাকে প্ৰতিটো গানতে তেওঁৰ মানে সোৱাদটো প্ৰায় ছেমে থাকে সেইটোৰ কাৰণে কিছুমান মানুহে আচলতে শুনিব নিবিচাৰে কিন্তু আপোনাৰ গানটো শুনিছোঁ আমি প্ৰতিটো গানৰ সোৱাদটো আমেজটো বেলেগ বেলেগ সেইটোৰ কাৰণে ৰাইজে ইমান যে আঁকোৱালি লৈছে আপোনাক কিন্তু আপোনাক অনা কাৰ্বি হিচাপে মানুহে নাভাবে আপোনাক দেখিলে যেন এজনী কাৰ্বি মহিলা হয় এজন কাৰ্বি মহিলা হিচাপেহে আপোনাক কিন্তু মৰম কৰে সেইটোৱে বিচাৰোঁ আপোনাক কোনো দিনাখনে কিন্তু অনা কাৰ্বি বুলি আপোনাক ভবা নাই কিন্তু আৰু তেনেকৈ চবেই কাৰ্বি নিচিনাই ট্ৰিট কৰেতো মোৰো বহুত বেছি প্ৰাউড ফিল হয় আৰু ইয়াত আছোঁ যেতিয়া চবেই ইয়াৰ নিচিনাই যে ট্ৰিট কৰে মোৰ সেইটো মোৰ আৰু ক'ব লাগিব আচলতে আপুনি অসমীয়া বোৱাৰী হিচাপে কিন্তু কাৰ্বি সমাজৰ কাৰণে ইমান ডাঙৰ এটা কণ্ট্ৰিবিউশ্যন ন সেইটোতো কণ্ট্ৰিবিউশ্যন হয় ছ'চাইটিৰ কাৰণে বা এটা জাতিৰ সংস্কৃতিৰ কাৰণে বা মানে গীতৰ জগতত ইমান ডাঙৰ এটা কণ্ট্ৰিবিউশ্যন তাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ এই মঞ্চৰ জৰিয়তে আচলতে মই বংগৈ আলুনো শুনিছোঁ তাৰপিছত আপোনাৰ হিন্দী গীতো মই শুনিছোঁ আপুনি খুব ধুনীয়াকৈ হিন্দী গীতো গায় সমান্তৰালভাৱে কাৰ্বি গান যেনেকৈ আপুনি গায় সমান্তৰালভাৱে হিন্দী গীতো খুব জনপ্ৰিয় অলপ আপুনি বংগৈ আলুন আৰু হিন্দী গীতৰ বিষয়ে অলপ ক'ব নেকি হিন্দী গীতো কৰা হ'ল হিন্দী গীতটো কিন্তু অলপ শুনিম হিন্দীটো বংগৈ আলুনটো লাষ্ট ইয়েৰ আমি কৰিছোঁ মানে লাষ্ট ইয়েৰ নহয় এইবাৰ জানুৱাৰীতে কৰিলোঁ আৰু ডেনিয়েলক ট্ৰিবিউট কৰিবৰ কাৰণে কাৰণ
বঙাইলুনটো ডেনিয়েলৰ লগতে আমি ষ্টাৰ্ট কৰিছিলোঁ মই তো ছাডেনলি সি ঢুকোৱাৰ কাৰণে গানটো থাকি গ'ল তো তাক ট্ৰিবিউট কৰিম বুলিয়ে গানটো আকৌ মই ষ্টাৰ্ট কৰিলোঁ আমি চবেই মিলি পেলাই কৰিলোঁ সেইটোতো নিশ্চয় শুনিছেই চাগে বঙাইলুনটো হিন্দীটো তাৰ আগত আমি ৰিলিজ কৰিছিলোঁ হিন্দীটোৰ মিউজিক কৰিছিলে গুৱাহাটীৰ লুচি দিছে সিহঁতৰ লগত মিউজিক মানে সিহঁতৰ কলাবৰেশ্যন আছিলে আৰু হিন্দীটো তো শ্বুটিংবিলাক আমি শ্বিলঙত কৰিছিলোঁ তো অলমষ্ট ভালেই আছিলে সেইটো পপ আছিলে খালি মিউজিক পপ আছিলে জনাৰটো পপেই আছিলে সেইটো গানৰ সেইটো ফোক নহয় মানে আৰু সেইটো মই নিজে লিখিছিলোঁ হিন্দীটো লিৰিক্স ওকে বহুত ধুনীয়া হিন্দী গীতটো অলপ অকণ গাম ন গাই দিম বাৰু ঠিক আছে कैसी ये उलझन है कैसी ये मुश्किल है सपनों की दुनिया में खोई हूँ मैं पहले ना होता था अब जो ये होता है सपना क्यों अपना सा लगता है तेरी हर यादें मुझे तेरी हर बातें मुझे आंखें सताती है दिल को जगाती है नींदें उड़ाती है यूं वो मेरी दिल मेरा मुझसे ही पूछे मेरा पता मैं हूँ कहाँ ओ आजकल मैं रहती हूँ खोई सी जाने क्यों मैं खुद से ही हूँ लापता ইমান ধুনীয়া আচলতে কাৰ্বি গানো গালে আপোনাৰ কাৰ্বি নিচিনা লাগে হিন্দী গান গালেও মানে হিন্দী ভাষী নিচিনা লাগে আচলতে এই হিন্দী ভাষাৰ লগত আপোনাৰ কিবা সম্পৰ্ক আছে নেকি বা স্কুলিংটো আপুনি স্কুলিংটো মোৰ আছামিজ মিডিয়ামে আছিলে মই যোৰহাট গভ গাৰ্লছত পঢ়িছিলোঁ ইমান ধুনীয়াকৈ হিন্দী আগৰ পৰা কোৱা হয় এক্সট্ৰা হিন্দী আছিলে মোৰ আগত তো তেনেকৈ আৰু হিন্দী পঢ়িছিলোঁ আৰু বাকী কোৱাটো কোৱা হয় মাজে মাজে গান চানো গাওঁ তো বহুতে কয় আৰু হিন্দী প্ৰনাউন্সিয়েশ্যন তোমাৰ খুব ভাল কিন্তু দেই এনেকৈ কয় মানুহে তো ভালো লাগে কিন্তু মই নিজে ইমান গুৰুত্ব নিদিওঁ আৰু ভাল যদি ভাল আৰু আচলতে যিকোনো গান গালে কিন্তু সেই উচ্চাৰণ বা প্ৰনাউন্সিয়েশ্যনটো মূল বুলি আমি ক'ব লাগিব নহয় জানো কাৰণ প্ৰনাউন্সিয়েশ্যনটো অলপ যদি ইফাল সিফাল হয় তেনেহ'লে গীতটোৰ মানে যিটো মানে গাম্ভীৰ্যতাটো মানে হেৰাই যায় মানে যাক মই ৰিপ্ৰেজেণ্ট কৰিম ন যোনটো কালচাৰক বা যোনটো কমিউনিটিক ৰিপ্ৰেজেণ্ট কৰিম এটলিষ্ট মই ভালকৈ যদি তেওঁলোকক এডপ্ট নকৰি পেলাই এনেই যদি কিবা এটা কৰোঁ তো সেই কমিউনিটিটোৰ কাৰণেওতো বেলেগে শুনিব ক'ব এনেকুৱাহে নেকি মানে তেওঁলোকৰ কাৰণেতো বেয়া হ'ব ন মোৰ কাৰণেতো বেয়া হ'বই আৰু সেই কমিউনিটিটোৰ কাৰণেও মানে বেয়া হ'ব মানুহে ভুলকৈ এটা গুচি যাব ন মেছেজ বা ভুলকৈ কিবা এটা পাব্লিছ হৈ যাব তো সেইকাৰণে মানে গুৰুত্ব দিওঁ যাতে প্ৰনাউন্সিয়েশ্যন ভাল হওক আৰু যাতে তেওঁলোকৰ কালচাৰটো ভালকৈ দেখাব পাৰোঁ যাতে তাৰ পৰা মানুহে কিবা এটা শিকিব পাৰে তো সেইকাৰণে ইমানখিনি গুৰুত্ব দিওঁ আৰু কাৰ্বি আংলং ৰাইজৰ কাৰণে নতুন কিবা প্ৰজেক্ট আছে নেকি নতুন গীত শুনিবলৈ পাব নেকি এতিয়া আমাৰ নতুন এটা প্ৰজেক্ট চলি আছে কিন্তু এইটো গানটো অসমীয়াহে এইটো গুৱাহাটীৰ এজন তেখেতো মিউজিকৰ লগতে জড়িত লিৰিক্সে তেওঁ মোক লিখি পেলাই আমাৰ বঙাইলুন গানটো তেওঁ শুনিছিলে ভিডিঅ'টো চাইছিলে তেখেতে খুব ভাল পালে তো তেখেতে ক'লে ৰাজ লক্ষ্মী এটা মই গান দিম তুমি প্লিজ এটা গান কৰা তো তোমাৰ বেণ্ডৰ মানে কৰা এনেকৈ কৰি পেলাই তো মই বোলো ঠিক আছে পঠাব তেতিয়াহ'লে তো ৰাজীৱ ফুকন তেখেতৰ নাম তেখেতে তাৰপিছত মোক গানটো পঠালে আমি গানটো চালোঁ তো ভাল লাগিছে গানটো ইউথৰ লগত ৰিলেটেড আৰু ন এতিয়া নতুন জেনেৰেশ্যনৰ লগত ৰিলেটেড তো নতুন এতিয়া কি হৈ আছে ইউথবিলাকৰ হ'লে কেনেকুৱা আৰু মানে এটা ষ্ট্ৰাগল চবেই কৰি আছে তাৰ ওপৰত লিখিছে গানটো ভালেই লাগিলে তাৰপিছতে আমি মোৰ বেণ্ড মেম্বাৰ্ছ আমি লগত আলোচনা কৰিলোঁ চবেই কথা পাতিলোঁ যে কি কৰা হ'ব সিহঁতে ক'লে ঠিক আছে কৰোঁ তেতিয়াহ'লে গানটো তাৰপিছত গানটো জনাৰটো মই এতিয়া কৈ নিদিওঁ তো ৰিভেল হৈ যাব কি জনাৰ আমি কৰি আছোঁ কিন্তু ফ'ক নহয় হ'লেও আমি ফ'ক অলপমান দিবলৈ চেষ্টা কৰিম এইটো গানতো অসমীয়াত হ'ব এবাৰ গানটো লিৰিক্স অসমীয়া হ'ব কিন্তু আমি কাৰ্বি ফ'ক ইউজ কৰিম এই গানটো কাৰ্বি ফ'ক ইউজ কৰিম দুটা জনাৰ থাকিব এইটো গানত ফ'কো থাকিব আৰু বেলেগ জনাৰো থাকিব সেইটো খালি মই কৈ নিদিওঁ আমি কি কৰোঁ বা মেটেল কৰোঁ নে ৰক কৰোঁ নে কি কৰোঁ কিন্তু কাৰ্বি ফ'কটোতো ডেফিনেটলি থাকিব মোৰ যিমান যি গান গালেও মোৰ কাৰ্বি ফ'কটো সদায় থাকিব মোৰ গানত সেইটোতো কম্পালচাৰী আৰু সেইটো কাৰ্বি ফ'ক থাকিবই গানটো অসমীয়া হ'ব কিন্তু কাৰ্বি ফ'ক আমি ইউজ কৰিম তো গানটো অলমষ্ট কিবা কিবি হৈ মিউজিক এৰেঞ্জমেণ্ট হৈ গৈছে তো অহাকালি চাগে মই ৰেকৰ্ডিং কৰিম মই গানটো তো ভেৰি চুন গানটো ৰেকৰ্ডিংটো ইয়াতে কৰিম মই ৰাইকমৰ তাত কৰিম টম ষ্টুডিঅ' আৰু ভিডিঅ'টো জিৰ্দাতে লাষ্ট গানটোৰ ভিডিঅ' জিৰ্দাতে কৰিলে চবেই বহুত ভাল পালে তো এইটো জিৰ্দাতে কৰিব আমি টিম ৱৰ্ক আৰু আমাৰ জিৰ্দাত ইংলেং সিয়ে কৰিব এইটো গানৰ ভিডিঅ' তাৰ লগতো কথা চব অলৰেডি হৈ গৈছে তো অলমষ্ট চাগে ছেপ্টেম্বৰৰ আগত আৰু আমি গানটো ৰিলিজ কৰিম চাগে নতুন গানটো অপেক্ষা কৰি আছোঁ ঠিক আছে আশা কৰোঁ চবেই যদি আমাৰ গানটো আকৌ একচেপ্ট কৰে আগৰ নিচিনাকৈ আদৰি লয় আৰু বহুত মৰম দিয়ে ৰাইজে আঁকোৱালি ল'বই নিশ্চয়
যিহেতু নেকি আচলতে আপোনাৰ কামক আপোনাকে গোটেই কাৰ্বি ছ'চাইটি নহয় অকল কাৰ্বি সমগ্ৰ মানে কাৰ্বি আংলং ৰাইজে আপোনাক আঁকোৱালি লৈছে আচলতে আমি যদি কাৰ্বি ৰাইজ বুলি যদি ক'লে আমাৰ ভুল হ'ব আচলতে সকলো জাতি জনগোষ্ঠীৰ মানুহখিনি আচলতে আপোনাক বহুত ভাল পায় আৰু আচলতে আপুনি খুব সহজ সৰল সকলোকে সমান মানে ব্যৱহাৰ কৰে আপুনি ধৰি লওক কিছুমান এনেকুৱা থাকে এটা পৰ্যায়ত গৈ পোৱাৰ পিছত মানে এটা কি বুলি ক'ম সেইটো এটা কিছুমান মানুহক কথা পাতে মই লেভেল শব্দটো ব্যৱহাৰ কৰিব বিচৰা নাছিলোঁ লেভেল দিয়ে আৰু লেভেল দিয়ে আচলতে এটিটিউড অলপ দেখুৱায় কিন্তু আপোনাৰ সেই এটিটিউডটো আপোনাৰ তাত নাই যাৰ কাৰণে কি আচলতে তথাপিও সেইটোৰ কাৰণে কিন্তু যুৱ প্ৰজন্মই আপোনাক কিহৰ কাৰণে ভাল পায় বুলি ক'লে এটা ৰিজনটো সেইটো আপুনি লেভেল নিদিয়ে চবকে আপুনি সমানে ভাল পায় বা সমানে কথা পাতে নহয় জানো চিম্পল আৰু সদায় মই বহুত বেছি আই এম ভেৰি চিম্পল পাৰ্চন তো মোৰ এনেকুৱাই আৰু মই উঠি অহা যিসকল মানে সংগীত জগতত মানে জড়িত যুৱক যুৱতীসকলক আপুনি কি মানে পৰামৰ্শ দিব পৰামৰ্শ এইটোৱে যে মিউজিকটো ভাল আৰু তাৰ মিউজিকৰ কোনো জেনাৰ নাই কোনো লেংগুৱেজ নাই গতিকে আৰু মিউজিকটো এনেওতো গান মনটো বেয়া লাগি থাকিলে চাবাচোন গান এটা শুনিলে কিবা ভাল লাগি থাকে ভাল লাগি যায় কিন্তু ইচ এণ্ড এভৰি মমেণ্ট আমাৰ মিউজিকটো লাগিবই মানে জীৱনৰ সংগী বুলি ক'লে ভুল নহয় লাগিব মিউজিক নহ'লে সুখতো চব টাইমতে আমাক মিউজিক লাগেই ন এই গাড়ীখন চলাই গৈ থাকোঁতে গানটো শুনিলেহে ভাল লাগে মইতো ইভেন কিচেনত মই ভাত চাত বনাই থাকিলেও মই প্ৰেক্টিছো কিচেনত ভাত বনাই থাকোঁতে শুনিয়ে কৰোঁ মানে চব টাইমত আমাক লাগে ন গতিকে মিউজিকটো মই কেনেকৈ বাৰু বেয়া বুলি ক'ম ন গতিকে মই ভাবোঁ যে যোনে মিউজিক ভাল পায় মিউজিক লাভাৰ্ছখিনিয়ে তেওঁলোকেও কিবা কৰক আৰু যোনে শিকি আছে শিকি থাকক ভালকৈ কণ্টিনিউ কৰক আৰু এইটো কথা নহয় যে মডাৰ্ণে গাব লাগিব ক্লাছিকেলি শিকিব লাগিব সেইটো নহয় যোনে যোনটো জনাৰ ভাল পায় ন যোনটো সেইটোৰ ওপৰত ফ'কাছ কৰি নিজৰ মিউজিকৰ জাৰ্ণিটো আগবঢ়াই নিলেই হ'ল ছাকচেছটোতো চবতে আছে কিন্তু ষ্ট্ৰাগলটো চবতে লাগিব চবেই ষ্ট্ৰাগল কৰিছে ময়ো বহুত ষ্ট্ৰাগল কৰিছোঁ যে ষ্ট্ৰাগল নকৰাকেতো একো আজিলৈকে হোৱা নাই কোনেও কৰিব পৰা নাই গতিকে ষ্ট্ৰাগলটোতো লাগিবই লাইফত অকল মিউজিক বুলিয়ে নহয় চব ক্ষেত্ৰতে লাগে ন তুমিও কিমান ষ্ট্ৰাগল কৰি পেলাই আজি এইখিনি হৈছে আমিওতো জানো ন দেখিছোঁ গতিকে ষ্ট্ৰাগলটো লাগিবই কষ্ট চবতে কৰিব লাগিব আৰু মই ভাবোঁ মিউজিকটো আমাৰ লাইফৰ এটা পাৰ্ট গতিকে উইদাউট মিউজিকটো মইতো একোৱে কৰিব নোৱাৰিম চাগে তো গতিকে মিউজিকটো সদায় লাগিবই তো 90% মানুহৰে সেইটো জীৱন সংগী বুলি ক'লেও ভুল নহ'ব আচলতে কাৰণ খুব দুখত হ'লেও আমি গান শুনি ভাল পাওঁ বা কেতিয়াবা আমি খুব মানে ফূৰ্তিত থাকোঁ তেতিয়াও আমি গান শুনি ভাল পাওঁ মানে যিকোনো সময়তে আমি মানে গানটো আমাক লাগে আৰু ধন্যবাদ জনাইছোঁ এইখিনিতে মই সুধিব বিচাৰিছোঁ যে আচলতে আপুনি কাৰ্বি সমাজৰ লগত জড়িত নহয় জানো কাৰ্বি ভাষা অলপ দুই এটা বুজি পায় বা ক'ব পাৰে নেকি দুটা এটা ক'ব পাৰোঁ আৰু মানে গানৰ টাইমত মানে বহুত বেছি মানে সেইটো হেৰি কৰোঁ আৰু ন ফ'কাছ কৰোঁ লিৰিক্সৰ ওপৰত পূৰা গুৰুত্ব দি মেলি গাই লওঁ কিন্তু ঘৰততো মোৰ কথা পাতি থকা নহয় ন কাৰ্বিত অসমীয়াতে কথা পতা হয় আপোনাৰ ফ্ৰেণ্ড চাৰ্কেল চাইছোঁ কিন্তু বহুত কাৰ্বি মোৰ ফ্ৰেণ্ড চাৰ্কেল মষ্ট অফ পিপল চব কাৰ্বিয়ে বাকীবিলাক অসমীয়াই বহুত কম আছে কিজানি চব কাৰ্বি কিন্তু সিহঁতিও মোৰ লগত থাকিলে অসমীয়াতে কথা পাতে তো বুজি পাওঁ অলপ চলপ কিন্তু কোৱাত অলপ অসুবিধা হৈ যায় কাৰণ মই এনি টাইম কাৰ্বি কথা পাতি নাথাকোঁ কিন্তু আঞ্চত লমা বেৰটা মেছেলাং মাইবোৰ মেছেলাং মই একদম আৰু কাৰ্ডম চৰলে সেইবিলাক আৰু চব্জি মাৰ্কেট গ'লে বেয়া ভঙা কাৰ্বিত খুব কথা পাতোঁ কিন্তু মোৰ ভাল লাগে কাৰ্বি ট্ৰেডিশ্যনেল ড্ৰেছ মোৰ খুবেই প্ৰিয় মই খুব পিন্ধোঁ আৰু মই ৰিলছ খুব বনাওঁ মই কাৰ্বি ড্ৰেছ পিন্ধি আপোনাক যদি কাৰ্বিৰ বিষয়ে কাৰ্বি জনগোষ্ঠীৰ বিষয়ে যদি আপোনাক কিবা এটা ক'বলৈ কয় কি ক'ব আপুনি কি ক'ম মানে মইতো কাৰ্বি কালচাৰটোৱে মানে মই বহুতেই ভাল পাওঁ মোৰ ঘৰত মোৰ চবেই ভাল পায় আৰু কালচাৰ বুলিয়ে নহয় বহুত ৰিচ কালচাৰ ন কাৰ্বি কালচাৰটো বহুত কালাৰফুল এণ্ড ৰিচ কালচাৰ কাৰ্বি ড্ৰেছেছ হৈ গ'ল ডান্স ফৰ্ম তাৰ মিউজিক তাৰপিছত আমাৰ ইথেনিক ফুডকেইটা কাৰ্বি তো কাৰ্বিৰ এটা বা দুটা বস্তু স্পেচিয়েল বুলি ক'বলগীয়া নহয় মানে কাৰ্বিত বহুত কিবা কিবি আছে মানে সেইকাৰণে মই এটা দুটাকৈ ক'ব নোৱাৰিম আৰু তো সেইকাৰণে গোটেই এণ্টায়াৰ কাৰ্বি কালচাৰটোৱে মই বহুত ভাল লগা বুলি ক'ব লাগিব দিছ ইজ এ ভেৰি ৰিচ কালচাৰ এইটো আমাৰ নৰ্থ ইষ্টৰ কাৰ্বি কালচাৰটো এটা ৰিচ কালচাৰ আৰু মানুহবোৰো কিন্তু বহুত সহজ সৰল কাৰ্বি মানুহখিনিও বহুত সহজ সৰল বহুত মৰমীয়াল ইমান বছৰ কাৰ্বি আংলঙত থাকি পেলাই মোৰ ফিল নহয় আজিলৈকে হোৱা নাই যে মই নন কাৰ্বি মোৰ কাৰ্বি নিচিনাই ফিল হয় আৰু ইমানেই চবৰ পৰা মৰম পাইছোঁ তো মোৰ এনেকুৱা লাগে যে মই ইয়াৰহে নেকি মই যোৰহাটৰ মই নহয় নি তাত গ'লে মোৰ আনকমফৰ্টেবল ফিল হয় এতিয়া ফিল কৰোঁ মানে ক'ৰবাত যদি থাকোঁ মানে যদি কাৰ্বি মানুহ এজন লগ পাই যাওঁ ন তেতিয়াহে মোৰ শান্তি লাগে মই এতিয়া কমফৰ্টেবল ফিল হৈছোঁ আচলতে এনেকুৱা হৈ গ'ল এতিয়া ভেদ ভাৱ ৰখা নাই আচলতে আপোনাক অনা কাৰ্বি হিচাপে সেই ভেদ ভাৱ নৰখাৰ কাৰণে আজি আপোনাক ইমান
সেইটো মৰমো পাইছা হয়তো আপোনাকো ভাল লাগিছে নহয় জানো সেইটো হয় সেইটো এইখিনিতে মই এটা কথা সুধিব কমে আৰু যিটো মই ফিল কৰোঁ সেইটোতো কমেই তাত কোনোবাই বেয়া পোৱা ভাল পোৱা বুলি মই যিটো ফিল হয় মই সেইটো কওঁৱেই আৰু কোৱা কথাকেইটা এইখিনিতে মই এটা কথা সুধিব বিচাৰিছোঁ আচলতে সুধিবলগীয়া নহয় কিন্তু আচলতে কি হয় কাৰ্বি আংলঙৰ পৰা যদি আমি চাওঁ আউট অফ কাৰ্বি আংলং কিছুমান মানুহ আছে কাৰ্বি আংলঙত এতিয়া আমাৰ টুৰিজিম বহুত ইয়াত আছে টুৰিজিম প্লেচ এতিয়া ৱাটাৰফল হওক বা বিভিন্ন পিকনিক স্পট আছে ন কিন্তু আহিবলৈ ভয় কৰে ইয়াৰ মানুহখিনিক খুব মানে বেয়া চকুৰে চাই বা সকলো কথা কোৱা নাই সকলোৰে কথা কোৱা নাই কিন্তু কেইবাগৰাকী বা কেইজনমান এনেকুৱা ব্যক্তি থাকে যে তেওঁলোকে ইয়াত আহিবলৈ এতিয়াও ভয় কৰে আচলতে বা ইয়াৰ মানুহখিনি যে অনা কাৰ্বিসকলক বেয়া ব্যৱহাৰ কৰে এনেকুৱা এটা চিন্তাধাৰা আছে কিন্তু আপুনি অনা কাৰ্বি হিচাপে আপুনি যোৰহাটত আপোনাৰ জন্ম আপুনি কাৰ্বি আংলঙত আছে কেতিয়াবা মোৰ 20 years ওপৰত হ'ব আজিলৈকে মই তেনেকুৱা একো মানে পোৱাই নাই যে বেয়া লগা একো এটা মোৰ বেয়া লগা একো মমেণ্টছ মোৰ নাই ইয়াত কাৰ্বি আংলঙত ক'বলৈ গ'লে মানে ডিফুত বা এণ্টায়াৰ কাৰ্বি আংলঙত বেয়া লগা এটা মুহূৰ্ত মোৰ হোৱাই নাই মানে সেইকাৰণে মই কোনোবাই ক'লেও মই এইটো একচেপ্ট কৰিব নোৱাৰোঁ যে ইয়াত আহিব নালাগে ইয়াত থাকিব নালাগে বা ইয়াত আহিলে প্ৰব্লেম হ'ব ইয়াৰ মানুহে কিবা কৰিব মইতো তেনেকুৱা একো কোৱা নাই তো মই কেনেকৈ সেইটো কথা ছাপৰ্ট কৰিম আমি যিমান ইয়াতে মোৰ ছোৱালীও ইয়াতে জন্ম হৈছে ইয়াতে ডাঙৰ হৈছে আমি ইয়াতে আছোঁ অকলেও থাকিছোঁ মানুহবিলাক বহুত বেছি হেল্পফুল গতিকে মই কওঁহে যে ইয়াত ইমান হেল্প কৰে মানুহক ইমান হেল্পফুল ইমান মৰমীয়াল ইয়াৰ নিচিনা ইমান ভাল লগা জেগাই নাই ক'বলৈ গ'লে তো গতিকে সেইটো মই একচেপ্ট নকৰোঁ যে কোনোবাই যদি কৈছেও যে ইয়াত ভাল নহয় তেওঁলোকৰ এইটো ভুল ধাৰণা মই চবকে মই মাতিব বিচাৰিম ইয়ালৈ যে আপোনালোকে আহক কাৰ্বি আংলঙলৈ আমাৰ ইয়াত বহুত ভাল লগা জেগা আছে পিকনিক স্পট আছে তো আহক সেইবিলাক চাওক ইয়াত বহুত ছেফ হয় মানুহে এনেহে কয় আজিকালি ক'তনো ইমান ছেফটিটো ক'তোৱে নাই ক'তনো আছে নিজে ভাল হৈ থাকিলেতো চব ভাল ন এইটোহে নেকি যে হিলছত প্ৰব্লেম আছে আমাৰ প্লেইনছত প্ৰব্লেম নাই প্লেইনছতো প্ৰব্লেম আছে চবতে প্ৰব্লেম আছে নিজে ঠিকে থাকিলে সব ঠিকে থাকিব নিজে যদি আমি প্ৰব্লেমছ ক্ৰিয়েট কৰোঁ তো নিজে ক্ৰিয়েট কৰিলেতো আমিতো প্ৰব্লেম ফেচ কৰিবই লাগিব গতিকে এইটো হিলছ বা প্লেইনছ বুলি কোনো কথা নাই আৰু মই নিজে উদাহৰণ ন মই নন কাৰ্বি হৈ পেলাই কাৰ্বি আংলঙত থাকি পেলাই মই কাৰ্বি আংলঙৰ আৰু জন্ম ইয়াতে নহয় আচলতে যোৰহাটৰ পৰা ইয়াত আহিছোঁ গতিকে মই সেইটো ডাঙৰ এটা এক্সপিৰিয়েঞ্চ আৰু লাইফত হয় এইটো ডাঙৰ এক্সপিৰিয়েঞ্চ গতিকে মই চবকে ৱেলকাম কৰিম যাতে ইয়ালৈ আহি পেলাই আমাৰ ধুনীয়া কাৰ্বি আংলঙখন এক্সপ্ল'ৰ কৰে তো যেতিয়া নিজে আহি পেলাই এক্সপ্ল'ৰ কৰিব তেতিয়াহে গম পাব কিমান ভাল লগা শেষত মই এটা কথা সুধিব বিচাৰিছোঁ আচলতে আপোনাক সকলোৱে চাই বা সকলোৱে আচলতে এনেকুৱা যুৱক যুৱতীৰ মাজত কেতিয়াবা এনেকুৱাও কথা পতা হয় যে আচলতে ইমান ফ্ৰীডমত থাকে আচলতে মহিলা মানুহক ইমান মানে এনেকুৱা এটা ফ্ৰীডমত থাকিলে তাৰ আগত মানে হাজবেণ্ডজন খুব ভাল হ'ব লাগিব খুব বুজি পোৱা হ'ব লাগিব আচলতে মাইকী মানুহক মানে অকলে এৰি নিদিয়ে আচলতে আমাৰ ছ'চাইটিত নহয় জানো এইটো কাৰ্বি ছ'চাইটি নহয় অসমীয়া বুলি কোৱা নাই আচলতে এইটো আমাৰ ইণ্ডিয়ান কালচাৰত মানে সেই বস্তুটো কি হয় আচলতে মহিলাসকলক অলপ বেলেগ চকুৰে চোৱা হয় বা মহিলাসকলক অকলে এৰি নিদিয়ে বা বন্ধুৰ মানে ফ্ৰেণ্ড চাৰ্কুলতো মানে তেওঁলোকক মানে আগবাঢ়ি যাবৰ কাৰণে হ'লেও কিন্তু মানে কোনো ক্ষেত্ৰত তেওঁলোকক মানে ভৰিত মানে ৰছী এডাল বান্ধি দিয়া নিচিনা হয় তাৰমানে কিন্তু চাইছোঁ যে আপোনাক এতিয়া ছ'চিয়েল মিডিয়াটো চাই থাকোঁ বা যিকোনো প্ৰগ্ৰেমত আপোনাৰ চাওক কাৰ্বি যুৱ মহোৎসৱতে হওক বা যিকোনো ছিংগিং কম্পিটিশ্যন প্ৰগ্ৰেমখিনিতে হওক আপুনি ইমান সদায় আৰু আপোনাৰ মুখত হাঁহি এই কথাটো মই মানে এইখিনিতে কৈছোঁ মানে আপোনাৰ কেতিয়াও নালাগে যে আপোনাৰ কিবা মনত কিবা দুখ আছে মানে তেনেকৈ নালাগে আৰু যেতিয়াই লগ পাওঁ যেতিয়াই দেখোঁ আপোনাৰ মুখত হাঁহি থাকে সেইটো কাৰণে আপোনাৰ মানে ছাৰৰ কথা মানে আপোনাক মইতো কয় ন মই ভেৰি চিল পাৰ্চন মই ভেৰি চিলে থাকোঁ আৰু মই আৰু আচলতে হয় সেইটো সঁচা কথা মোৰ ফ্ৰীডম বা মোৰ ছাকচেছ মানে কিনো ছাকচেছ আৰু ইয়াতকৈ বহুত কিবা কিবি কৰিব বাকী আছে এতিয়ালৈকে যিখিনি কৰিছোঁ এইখিনিৰ কিন্তু আঁৰত সেইটোও ক'ব লাগিব যে মোৰ হাজবেণ্ডৰ তেখেতৰো বহুত মানে হাত আছে তেখেতে যদি মোক ইমান ফ্ৰীডম নিদিলেহেঁতেন বা ইমান এনকাৰেজ যদি নকৰিলেহেঁতেন তেতিয়া চাগে নোৱাৰিলোহেঁতেন আৰু তুমি যে কৈছা মানে এগৰাকী মহিলা বা বিয়াৰ পিছত সেইখিনি ফ্ৰীডম এগৰাকী মহিলাৰ নাথাকে সেইটো সঁচা কথা কিন্তু মই নিজেও দেখিছোঁ কিন্তু মোৰ ক্ষেত্ৰত সেইটো মই কেতিয়াও ফিলে মানে কৰিবলৈ মোক দিয়াই নাই মোক কেতিয়াবা মোৰ এনেকুৱা লাগে মই বিয়া হোৱাই নাই নেকি মানে ইমান মৰম কৰে মানে এজন দেউতাকে মানে নিজৰ মানে ছোৱালীজনী কেনেকৈ মৰম কৰে মানে মোক মানে আই হেভ অল দ্য ফ্ৰীডমছ ইন মাই লাইফ মোৰ চব ধৰণৰ ফ্ৰীডম আছে আৰু তেখেতকো মই ট্ৰাষ্টত ৰাখিব পাৰিছোঁ গতিকে তেখেতেও মোক ট্ৰাষ্ট কৰে গতিকে মোক যি মানে যেনেকুৱা ধৰণৰ মই বিচাৰোঁ মোক কৰিবলৈ দিয়ে মিউজিকেই হওক যিয়ে হওক ছাপৰ্ট কৰে আৰু চবতে মানে তো সেইকাৰণে মানে ফিল নহয় আৰু বা মোৰ আজিলৈকে এইটো জাৰ্ণিত একো প্ৰব্লেম হোৱা নাই তো সেইকাৰণে তেখেতকো হাজবেণ্ডকো থেংক ইউ দিব লাগিব আৰু
আপোনাৰ ছোৱালীৰ বিষয়ে অলপ সুধিছোঁ আপোনাৰ পৰিয়ালৰ বিষয়ে আপোনাৰ ছোৱালীজনীও কিবা সংগীত জগতৰ ৰিলেটেড তাই কি কৰি ভাল পায় আচলতে তাই মিউজিক ভালেই পায় কিন্তু নিজে গাবলৈ অলপ এলাহ কৰে কিন্তু তাই মানে তাইৰ জনৰটো বেলেগ তাই মেটেল গথিক সেইবোৰ বেছি ভাল পায় মানে ৰক হ'ল বা হাৰ্ড ৰক মেটেল ব্লেক মেটেল তাই সেইবোৰহে বেছি ভাল পায় হ'লেও মোকো মিউজিকৰ ক্ষেত্ৰত তাই ছাজেষ্ট কৰে মানে যে মামা এইটো মিউজিক এনেকৈ কৰা এইটো জনাৰত কৰা মানে তেনেকৈ কৰা লাষ্টলি যেতিয়া আমি বঙাই আলুনটো কৰিছিলোঁ সেইটো আমি মেটেল ফ'ক মেটেল টাইপ কৰিছিলোঁ তো তাইও অলপ চলপ ছাজেষ্ট কৰিছিলে যে এনেকৈ কৰা এনেকৈ ভাল লাগিব তো অলপ চলপ তাইৰো ইণ্টাৰেষ্ট আছে বাকী কেতিয়াবা এনেকুৱা হয় নেকি বজাৰলৈ গৈছে বা ক'ৰবালৈ ফুৰিবলৈ গ'লে দুজনী একেলগতে গৈ আছে আৰু আপোনাক মানে আপোনাৰ ভণ্টি হয়নে আপোনাৰ মানে ছোৱালী নিচিনা নালাগে একেলগত গ'লেতো আপোনাৰ মানে বাই ভণ্টি নিচিনা লাগে কেতিয়াবা এনেকুৱা এক্সিডেণ্ট হৈছে কেতিয়াবা হয় বাইদেৱে খুব ভাল লাগিছে মোৰো ভাল লাগিলে হয় আৰু আমি এনেও বহুত দিনৰ আগতে একবাৰ পাতিছিলোঁ ন তোমাৰ লগত কথা পতাৰ কথা আজি আহিবলৈ পাই মোৰো ভাল লাগিছে ফাইনেলি আৰু আমি লগ হ'লোঁ আৰু আচলতে মোৰো এটা ইচ্ছা আছিলে যে অনা কাৰ্বি হিচাপে কাৰ্বি সমাজক আচলতে মানুহৰ ধাৰণাটো কেনেকুৱা ইয়াত কাৰ্বি আংলঙত বসবাস কৰা ইয়াত মানে অভিজ্ঞতাটো কেনেকুৱা সেই কথাখিনি আচলতে খুব জনাৰ দৰকাৰ বুলি মই ভাবোঁ আচলতে ভুল ধাৰণা আচলতে তেওঁলোকক আমি দোষাৰোপ দি লাভ নাই তেওঁলোকে আচলতে ইয়াত আহিলে গম পাব কাৰ্বি আংলঙত ইয়াত সহজ সৰল বা ইয়াৰ মানুহখিনি কেনেকুৱা তেওঁলোকে মই ইমানেই কৈছোঁ তেওঁলোকে কিন্তু কাৰ্বি আংলঙত এবাৰ অহাৰ পিছত কিন্তু উভতি যাবৰ কাৰণে মানে ইচ্ছাহে নকৰিবা এনেকুৱা মই সেইকাৰণে কৈছোঁ যোনে ইয়ালৈ আহিব আহি পেলাই এক্সপ্ল'ৰ কৰিব এক্সপিৰিয়েঞ্চ কৰিব তেতিয়াহে গম পাব ইয়াত কিমান ভাল লাগিব হয় আৰু বিশেষকৈ সংগীত জগতত আপুনি জড়িত আৰু বহুত এনকাৰেজ কৰিছে আপুনি যুৱ প্ৰজন্মক আপুনি কাৰ্বি আংলং ছিংগিং ষ্টাৰৰ পৰা আদিকে কৰি বিভিন্ন প্লেটফৰ্মত আপুনি তেওঁলোকক বহুত সহায় কৰে আপুনি জাজ হিচাপেও থাকে বা আপুনি অতিথি হিচাপেতো থাকেই আপুনি অতিথি হিচাপে থাকে জাজ হিচাপে থাকে নহয় জানো তো মানে আপুনি মানে যুৱ প্ৰজন্মৰ অনুপ্ৰেৰণা বুলি ক'ব লাগিব আৰু সংগীত জগতত যদি কওঁ আৰু সকলোৱে চিনি পায় আপোনাক অকল সংগীত জগতত জড়িত থকা ব্যক্তিসকলে আপোনাক চিনি পায় এনেকৈ নহয় এতিয়া যিকোনো পৰ্যায়ত মানে সংস্কৃতিৰ মানুহখিনিতে হওক বা সকলো কাৰ্বি আংলং ৰাইজে আচলতে কণ্ঠশিল্পীৰ নাম যদি আমি কওঁ মানে প্ৰথম স্থানত আপোনাৰ নামো থাকিব হয়তো তাৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু এটা কথা ভাল লাগিছে আপুনি খুব ব্যস্ত মই গম পাইছোঁ খুব ব্যস্ততাৰ মাজতো আজিও মোৰ ৰেকৰ্ডিং আছিলে ইভিনিং মই কেঞ্চেল কৰিছোঁ তুমি লগ কৰিম ক'লা যে তো ক'লোঁ আৰু যে আজিতো নহ'ব মোৰ আজিতো চন্দ্ৰসিঙৰ লগত এপইণ্টমেণ্ট ফিক্স হৈ গ'ল খুব ভাল লাগিছে খুব মানে ব্যস্ততাৰ মাজতো আপুনি সময় দিয়াৰ কাৰণে খুব ভাল লাগিছে থেংক ইউ ছ' মাছ তুমিও যে মোক ইনভাইট কৰিলা সেইটো কাৰণেওতো ভাল লাগিছে ন মোৰ NE কাৰ্বি লাইভ দৰ্শকসকলক আচলতে আমি ধন্যবাদ জনাব লাগিব প্ৰতিটো আমাৰ যিবিলাক অনুষ্ঠান হয় বিশেষ অনুষ্ঠান সদায় আমি ভিৰৰ মাজতো কিছু ব্যতিক্ৰম আমি কৰিবলৈ যত্ন কৰিছোঁ আৰু অলপ বেলেগ ধৰণে আপোনালোকক আমি দেখুৱাবলৈ যত্ন কৰিছোঁ আচলতে ইয়াত সংগীত জগতত বহুত শিল্পী আছে তথাপিও তাৰ মাজতো কিন্তু ৰাজ লক্ষ্মী বৰা এগৰাকী আমি যদি কওঁ মানে উচ্চ পৰ্যায়ৰ বুলি ক'লে আমি ভুল নহ'ব আচলতে আগস্থানত সদায় আগশাৰীত বুলি ক'ব লাগিব অসমীয়া মানুহে আগশাৰীত বুলিহে কয় নহয় জানো ক'বলৈ অলপ খোকোজা হৈছে আচলতে একো নহয় আচলতে ময়ো কাৰ্বি ভাষা মানে আগতে অসমীয়া ইয়াতকৈ অলপ বেটাৰ আছিলে মেবি এতিয়া কাৰ্বি ভাষা বেছিকৈ কোৱাৰ কাৰণে আছামিজ শিকি আছে মানে ভালেই কৈছা তুমি মোৰ পৰা ভাল কৈছা নিচিনাই লাগিছে হয় নহয় আপোনাৰ বাৰু বেছি তাৰ কাৰণে খুব ভাল লাগিছে আচলতে NE কাৰ্বি লাইভ দৰ্শকসকলে আচলতে সদায় পৃথক এটা ভিৰৰ মাজতো এটা ব্যতিক্ৰম তেনেকুৱা বিশেষ অনুষ্ঠানবিলাক চাব বিচাৰে সেইকাৰণে আমি সদায় যত্ন কৰিম আচলতে আপোনালোকক কিছু ব্যতিক্ৰম আৰু কিছু পৃথক ধৰণে আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম কিন্তু আজি তেওঁৰ সৈতে বাৰ্তালাপ অৰ্থাৎ আচলতে মই বাইদেউ বুলিয়ে মাতি ভাল পাওঁ আচলতে তেওঁৰ আচলতে ইণ্টাৰভিউ লৈ থকাৰ কাৰণে তেওঁৰ নামটো মই কৈ থকা হৈছে বাইদেউ খুব ভাল লাগিছে ধন্যবাদ জনাইছোঁ ইমান ব্যস্ততাৰ মাজতো সময় দিয়াৰ কাৰণে আৰু নৰ্থ ইষ্ট কাৰ্বি লাইভ দৰ্শকসকলকো ধন্যবাদ জনাইছোঁ কাৰ্ডক কোৰবাংটো ময়ো ধন্যবাদ জনাইছোঁ থেংক ইউ ছ' মাছ মোক ইনভাইট কৰাৰ কাৰণে থেংক ইউ আৰু চবকে ওৱান্স এগেইন মই থেংক ইউ কৈছোঁ মোক ইমান মৰম দিছে কাৰ্বি আংলঙৰ ৰাইজে তো সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ আৰু আজি মোক ইনভাইট কৰাৰ কাৰণেও থেংক ইউ ছ' মাছ চন্দ্ৰসিং কোৰবাংটো